ঐ চাও কি খানছা তই চাবন কি খাৰ মজাটো বেছি ধুনীয়া মানে কেংকে এবাৰ দেখি দি তো গাইজ কি খবৰ আপোনালোকৰ তো গুড মৰ্ণিং তো আমি এতিয়া এটা সন্ধানত আহি আছোঁ কি সন্ধান কি আপোনালোকে গম পাব মানে ছাছপেন্স অলপ তো আজিও ছানডে আগৰ ছানডে নিচিনাকৈ আকৌ ছানডে আজি লগ হ'লোঁ গোটেইকেইটা ল'ৰা তো আমি গাঁৱৰ চব লগ হৈ এতিয়া আমি একজাত যাম ক'ত যাম কি কৰিম তো ভিডিঅ' চাই থাকিলে গম পাব তো চলো সেইফালে আমাৰ মামাজী পূৰা একদম মানে ই থাকিলে মানে এনজয় পূৰা হয় আমাৰ ফুল এনজয় হয় তো সেইকাৰণে ইয়াক লগত লৈ লৈছোঁ তো তেনেকৈ চলো বহুত কৈ লাভ নাই আমি এতিয়া ক'ত যাম আমি আম খাব যাম ক'ত আম খাব যাম আমাৰ খাগ্ৰাপাৰ ক'ত যাম খাগ্ৰাপাৰ ককাহঁতৰ ঘৰত ককাহঁতৰ ঘৰত ককা পল্লী ককা কি আছিল মোৰ দিল ককা তই আকৌ চাইকেল লৈ যি গৈ আছা কি তাৰমানে তই কি মিনিষ্টাৰ নেকি আমি যি পিছে পিছে যাই আছো তোৰ তোৰ গাইড নে কি আমি নহয় ই তাৰমানে আমাৰ হেৰি ৰাস্তা চাইডৰ মানুহৰ নাম কি বুলি কয় পাহৰিলে নহয় সেই মাথা নাখালে এইবিলাক ক'ত নকুলাক এতিয়া আমাৰ ৰাস্তাত চাইড কৰি যাই আছে আমি যাই আছো এইফালে কুশল আমাৰ সৰু বস্তি ভালা আছে নাই সৰু বস্তু ভালে আছে তো গাইছ এই ৰিচেণ্ট ভিডিঅ'টো দেখাই পাইছোঁ নহয় মানে আমি লগবিলাকে লগ হোৱা আম খোৱা ভিডিঅ'টোত তো এই লক্ষ্য ইয়াৰ সৰু বস্তি কেনেকুৱা হৈ আছে বা কি সৰু বস্তু ধুনীয়া চলি আছে যোৱাকালি যাই ৰাতি খালি কি বৰষুণত ভিজিছো আধা বজাৰ পৰা সৰুৰে ক'লা কি যাব নালাগে শাহুবুঢ়ীয়ে ক'লা কি তই যা এটা থাকিলে দিগদাৰ হ'ব তাৰপিছত আহিলোঁ ঘৰত তাৰপিছত আধা বজাৰ পৰা বৰষুণত ভিজি আহিলোঁ এতিয়া ৰাতিপুৱাৰ পৰা জ্বৰ হৈ আছে আমাৰ লুলু সিঙলৈকে ৰাখি থোৱা ল'ৰা এটা ছোৱালীটো ঠিক আছে নে আছে একদম মজা পুৰা চিভিল ড্ৰেছত থকা আৰু দে যাত্ৰা কৰিলি আৰু নাই বহুত বেয়া তোমালোকে বেয়া নাপাবা হা জিভাৰ পানী পৰিলে কি হ'ব আমাৰ পুৰা চিকাৰত এইফালে লুলু সিং চাওঁ মুখখন চাই দি এই লুলু সিং এইফালে কুশল চিকাৰত লাগি আছে এইফালে আৰু এইফালে আমাৰ ককা মানে ওৰফে আমাৰ সুমন আৰু এইফালে আমাৰ মামাজী সি এই এটা এটাকে নি খাই আছে এইটো ইয়াৰ মানে স্বভাৱে ইয়াৰ এনেকুৱা এইফালে আৰু এইফালে মই আমখিনি বাকালে দি পেলাই বহি আছো কাটাৱালা ৰখি আছো জিভাৰ পানী পুৰা পৰি আছে খাইও আছো মাজে মাজে খাইও আছো ধুনীয়া কাটা হওক তাৰপিছত এইকেইদিন মানে আম খাই আছো ঘৰৰ আম পুৰা এইবাৰ এই বছৰত বহুত আমাৰ ইয়াৰ পিছত মিছন কি তাৰমানে গাঁৱৰ যিটো মানে ভিলেজ মানে কি বুলি ক'ম এতিয়া মানে গাঁৱৰ যিটো পৰিৱেশ আমি ল'ম আৰু নেকি গাইছ বতৰৰ ফল বুলি সদায় বতৰৰ ফল খাবলৈ ইয়াৰ পিছত আমাৰ কি আহি আছে কঁঠাল খাবি না কিন্তু আমি এইবাৰ এটা বস্তু মিছ কৰিছো কি কৈছো সেইটোৱে কৈছো লুলু সিং গাছত তো গাইছ এইবিলাক কমেডি হৈ থাকে মানে মই সিদিনাখন নাছিলো মই বতাহ বৰষুণ গাছ ভাঙিছে মানে আমাৰ এই লুলু সিঙে গাছ কাটিছিল আৰু এইফালে কি তো আমাৰ লুলু সিঙে পুৰা এডাল গাছ একেলগে কাটি বগৰাই দিছিল তাৰপিছত বাকী কেইটা লাগছে লগত পাঁচটা আমাৰখিনি এনেই গেল আমাৰখিনি আমি আগতে খাই ধৰিছো লাষ্টত এই দুইঘা মাৰি দিছি গাছ বাগিৰি বস্তু তাৰমানে ইয়াৰ নামটো ইয়াৰ উঠিল আৰু কেডিটো ই ল'লা এনেকুৱাটো মই মোবাইলতে ভিডিঅ'টো মই একে দেখালো বাৰু মোৰ ভিডিঅ'টো যদি পাৰো ইছুমানে যদি দিম মানে ইয়াৰ এটা ইউটিউব চেনেল খুলছি তো এটা ভিডিঅ'টো দিব ই আকৌ মোক পুৰা মেনশ্যন কৰি থাকে তোৰ চেনেলটোৰ নাম কৈ নালিকা সুমন দৰঙীয়া আৰু বেলেগটো একো নাই ডেছক্ৰিপশ্যনত লিংক দি দিম মই তো চাব তো তেনেকৈ তো আমাৰ হেৰি লুলু এইবাৰ আমি এটা বস্তু মিছ কৰি আছোঁ মানে চুৰ কৰি খাওঁ নাই কি বস্তু আনাৰসটো খোৱা নাই সেই বস্তুটো আমি খাব লাগিব এইবাৰ ক'ত খাম যাম আৰু বিচাৰি আজি ইভিনিং আমাৰ কি হ'ব আকৌ বল খেলা পুৰা ফুটবল খেলা বৰষুণ দিছে বৰষুণত পুৰা পানী হৈছে না নাইবা বহুত হোৱা নাই ন অলপ হৈছে না খেলি মজা লাগিব আৰু আমি আজি মানে আম খাওঁ আজি আমাৰ পালটো কৈছে আমাৰ সুমনহঁতৰ ঘৰত এই সুমনহঁতৰ ঘৰত এইডাল আমৰ গাছ তাৰপৰা বহুত মানে ই বোলে অকলে খাই মানে শেষ কৰিব নোৱাৰিলে আৰু ভোগেই শেষ কৰিব নোৱাৰি আমাক মাতিছে সেইকাৰণে আজি আমি পুৰা একদম আম এয়া কাটি আছোঁ একচৰীয়া হৈ গ'ল একচৰীয়া হৈও আৰু বাল্টিঙৰ ভিতৰত এটা বাল্টিঙৰ ভিতৰত আছে আৰু তো এইচৰীয়া খাই লওঁ আৰু মানুহ মাতি আছে ফোন কৰি চাওঁ কাক মাতি আছা ফোন উঠাব নাই নকুল দা তো এইফালে ফোন কৰি আছে
তো তেনেকুৱা কল আম খাওয়াতকে আমৰ চকল খাওয়াতকে বেছি খাই বেছি মজা কিয় লাগে গুটি খাই ভাল লাগে কিহত গুটি তো গাইছ গুটি খাওয়াৰ মজাটো বেছি ধুনীয়া মানে কি কৰি খাই ভাল লাগে বেছিকে কোৰ গুটি বুলি কৈছে কঁঠালৰ কো কি কি গুটিটো কি কৰি খাই বেছি ভাল লাগে কেংকে একবাৰ দেখি দি তো ৰাতি যি তহঁতে খানা খাইছিলি বাৰু মই ৰাতি খানাটো মই নাই মানে মই গাঁৱত মানে ঘৰৰ ওচৰৰ এই চুনুক দেখা পাই ভিডিঅ'ত তো সিহঁতৰ কাজ আছিল কাৰণে মই খানা নাখালো তো ৰাতি তহঁতৰ খানাত কি হৈছে বৰষুণ দিছে তাৰপিছত চৰু হৈ থাকি দাউৰি আছো আঞ্জা কি হৈছে আঞ্জা এই বৰষুণৰ পানী দি ভৰ্তি হৈছে আধা বনা হৈছে নেকি তই ভিডিঅ' কৰি থব লাগে ভিডিঅ' কৰি থলে মই দেখাই দিব পাৰো মানে মিছা নে সঁচা তো মই যদি খানাটো খালো হয় তেতিয়াহ'লে মই বাৰু যোৱা ৰাতি মই যদি খানাটো খালো হয় তেতিয়াহ'লে মই ভিডিঅ' কৰিলো কিন্তু মই খানা নাখালো কিন্তু কি নাই নাই কিয়া লুকাই তাৰ মিটিং কৰিব পৰা নাই খালি দাদা আকৌ লক্ষ্য পাত মিক্সিছি লুকা পাতিয়ে আছে লক্ষ্য ধুম পাতছি গালি মই খাই ঘৰত গৈছো খাই ঘৰত যাতে মই ৰাস্তা পৰা শুনছো এনেকুৱা পাতছি এইটো কথা সঁচা নে মিছা নে কৈছোন ভিডিঅ'ত কোৱা এইটো ভিডিঅ'ত মানে আমি ধেমালি কৰি কোৱা নাই এইটো একদম সঁচা কথা তই সঁচাকে কত পাতিছ না ৰাতি কি হৈছে গ'ল ৰাতি ইহঁতে খানা খাইছে মানে ইহঁতে মানে বৰষুণ দিয়াৰ কাৰণে ইহঁতে চৰু হাৰি দাঙি লৈ পেলাই মানে ক'ৰবাত যাব দালি বনা হ'ল কিন্তু ভাজিটো বনা নহ'ল তো ভাজি এনেকৈ দাঙি লৈ গৈছি তাৰপিছত বৰষুণ কমাইছে আকৌ খাইছি খানা তেনেকৈ তো মই ভিডিঅ' কৰি থৈ মই ভিডিঅ' দেখাব পালোঁ আৰু এইফালে ইয়াৰ অৱস্থা আমাৰ অৱস্থা এয়া তো এতিয়া ধুনীয়াকৈ আম চাম খাই লওঁ আম কাটা হ'ল তো আমখিনি খাই লৈ উঠি লগ পাই আছো তই নাহি কিয় এটা কি মজা লাগছি খাই নকুলা আহে তই লক্ষ্য তই আম খাই আছা এইটো খানাত ভাল হোৱা নাই সানি দিয়ে ভালকে সেনকে দি আমি কি খাবা নাগে নেকি অত্যাচাৰ নকবি ফেন কি দাও মুখা খাওয়া দে তই কিয়া তো গাইছ আমাৰ আম খোৱা মিছনটো কমপ্লিট হ'ল এইবাৰ আমাৰ বেলেগ মিছন আছে সেই মিছনত যাই আছো তো আজি মানে চানডে মানে ফানডে তো আজি আমি চানডেটো ফানডে কৰিম তো তেনেকৈ তো চলো কি হ'ল যুদ্ধ লাগিল তাৰমানে বোলো সজাই আছা নেকি তা কিহৰ ফুল এয়া ঐ চাওঁ কি খানছা তই চাবোন বসন্ত চসন্ত নোলাও একদম সুন্দৰ লুলু চাইড দি তই ফটো এখন মাৰিম হা দুটাকে চুমা লাই ফেলা গাল লাগিয়া মজা চুমা এটা খাই দি তো গাই জীৱনত আৰু কিমান দুখ কৰি থাকিম গতিকে অলপমান লগৰ লগতো এনজয় কৰি অলপ মনটো মানে হেপি কৰি ৰাখিব লাগে তো সেইকাৰণে ইহঁতৰ লগত ইহঁতে গা ধুই আছে মই গা ধোৱা নাই মানে মই পুখুৰীত গা ধোৱা নাই ঘৰত যাই ধুম মই আৰু কাপোৰ চেঞ্জ কৰিব যাব লাগিব সেইকাৰণে মই আৰু ইহঁতৰ এক জেগাত যাম মানে এই দিহঁতৰ ঘৰত যাম দীপাই মাতছি তো তেনেকৈ তো ইহঁতে ইয়াত গা ধুই আছে তো তেনেকৈ গা পা ধোৱা হ'ল ইহঁতৰ এতিয়া উঠাৰ পিছত দিহঁতৰ ঘৰত যাম মানে মই গা নুধুলোঁ কিয় নকলোৱে নহয় মানে এই ঘৰত যাই আকৌ মানে কাপোৰ চাপোৰ চেঞ্জ কৰি মানে সময় মই আহোঁতে গা ধুই আহিছোঁ আৰু দিহঁতৰ ঘৰত যাই লওঁ তাৰপিছত আম চাম খালোঁ এতিয়া আকৌ ভাতি পেলাই হয়তো বল খেলিম লুলু বল খেলিবি নে ভাতিবেলা তো ভাতি পেলাই আকৌ বল খেলিম তেনেকৈ তো কি হয় ভিডিঅ'টোত দেখা পাই থাকোঁ তো চলো মানে ভিলেজ ব্লগ এইটো তো মানে অলপ গাঁৱৰ ব্লগ হিচাপত বনালোঁ তেনেকৈ তো এক পেকেট 2 3 4 পেকেট মেগী সেইফালে ইয়াৰ গেছ এতিয়া বনাম মেগী খাম দিহঁতৰ ঘৰত মেগী আনিলোঁ তই মানে মেগীটো বেলেগ চিষ্টেমত বনাব এইটা মানে আমি 4টা আনিছোঁ 10 টকীয়া পেকেট তো বনোৱাৰ পিছত ভিডিঅ' দেখাই আছোঁ তো তেনেকৈ কণ্টিনিউ কৰি আছোঁ আৰু ভিডিঅ' মানে ব্লগ মানে দি আছোঁ আৰু আপোনালোকক মানে দি আছোঁ আৰু তোৰ চাই থকা বনাই আলু এটা কেতিয়া এইফালে কেলাই আহিছে ৰাহি বুঢ়া বহি দিছি তো দেখা পাব এইফালে লুচিঙে বুঢ়া এই আলু কাটি আছে আলু কাটা মেগী খাম ইতা হয় নে নহয়
তো বেলেগ ধৰণত বনাব মানে কেনেকুৱাকৈ বনাব ইহঁতে জানে লুলু সিংহঁতে এইফালে ইয়াত তেল দিয়া হ'ল লৰে দিছা দেখোন তো গাইজ এইফালে চাইকেল লৈ মোৰ নিজৰ চাহটো দেখা পাইছে না আপোনালোকে তো ঘৰ ৰেষ্ট ল'লোঁ অলপ দিবতো ঘৰৰ পৰা যাই উঠি ৰেষ্ট ল'লোঁ ভাত খালোঁ তো এতিয়া আকৌ ফুটবল খেলিবৰ কাৰণে ওলাই আহিলোঁ এতিয়া 5টাই বাজিব তো তথাপিতো ৰ'দ দেখা পাইছে আপোনালোকে টিকা ফটা ৰ'দ একদম তো দি আছে ফিল্ডত কিমান কি চলি হৈছে নাজানো যাই আছোঁ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা এইটো ভিডিঅ'ৰ পৰা বাই